পাইছ কি পাইছ সেইটো কৈছনে আমাক নকৈছে কিয় যে কৈ আছা মোক ক'বলৈ চান্সটো দি আছা চান্স দি আছা কিমান কষ্ট জীবনটা আপনি ধ্বংস করে দিচ্ছেন বেটা তাই তোর গার্লফ্রেন্ড কি হল না স্যার কিছু না না স্যার আছে কিছু কইছিস মই শুনা নাই এই সৰু ল'ৰাটোৰ আগত এইবিলাক কথা কয় সরি স্যার তই ইমানো সৰু নহয় আঙুলি উলিয়া মোক এনে কিমান মান সৰু হৈ আছা কি হৈছে তোৰ হা এনেকে কান্দি থাকিব নালাগে ভিতৰলৈ বলা নাযাও মোক যাবলৈ দিয়ক কোনো কাৰণতে এতিয়া ইয়াৰ পৰা তোমাক যাবলৈ দিয়া নহব মোক বুজিবলৈ চেষ্টা নকৰি কিয় মোক যাবলৈ দিয়কচোন কলৈ যাবা তুমি নদীত জাপ দিবলৈ মোৰ জীয়াই থাকিবলৈ আৰু মন নাই শুনাচোন ছোৱালীজনী যদি মই সেইটো সময়ত লগ নাপাইছো চব চেচেই হৈ গ'লেহেঁতেন চা ক'ত লগ পাইছিলে তাইক বৰ্ণপুত্ৰ চা ফেচবুকত মই চিনাকি হৈছিলো স্যাৰ তাৰপিছত বন্ধুত্ব হোৱাটছএপত আমি কথাও পাতিছিলো সি সদায় মোক মোৰ নতুন নতুন ফটো বিচাৰিছিল স্যাৰ আৰু মই দিছিলো তাৰপিছত মোৰ ফটোবিলাক নিউড কৰি বিভিন্ন ৱেবছাইটত আপলোড কৰিলে স্যাৰ ফটোবোৰ ভাইৰেল হৈ গ'ল মই এতিয়া মুখ উলিয়াব নোৱাৰা হৈ গ'লো স্যাৰ মোৰ আৰু জীয়াই থাকিবলৈ মন নাই স্যাৰ ফটোবোৰ সি ৰবা তুমি যে কৈছা তোমাৰ ফটোবোৰ সি নিউড কৰি আপলোড কৰিছে মানে তুমি তাক নিউডকে ফটো দিয়া নাছিলা নাছিলো মই নৰ্মেল ফটো দিছিলো মেডাম তেনেহলে সি কেনেকে নিউডকে ফটো আপলোড কৰিলে মৰ্ফিং কৰিছে মানে স্যাৰ এটা ইমেজৰ পৰা আন এটা ইমেজলৈ ট্ৰেন্সফাৰ কৰাটোকে মৰ্ফ বা মৰ্ফিং বুলি কোৱা হয় মানে কুকুৰৰ ফটো এখন মৰ্ফিং কৰি মেকুৰীৰ ফটোলৈ ট্ৰান্সফাৰ কৰিব পৰা যায় ডেট ইজ মৰ্ফিং তাৰ মানে স্যাৰ কাপোৰ পিন্ধি থকা মানুহ এটাক মাৰ্ফি কৰি নিউড কৰি দিব পাৰে য়েছ
ছাগলী তেনেহ'লে ফটো দিবলৈকে ভয় হ'ব দেখোন। এইবোৰ কৰি আছামে বহুত টকা ঘটি আছে। চাই এসোপাক ধৰি আনি বেটাব নোৱাৰিনে? এওঁৰ দৰে আন কেইবাগৰাকী ছোৱালী এই মৰ্ফিঙৰ বলি হৈছে। এটা চক্ৰ ব্যস্ত হৈ আছে। সিহঁতে বাহিৰৰ ৱেবছাইটত এইবোৰ আপলোড দিয়ে। আমাৰ এৰিয়াৰ ভিতৰৰো এজন ল'ৰা ইয়াত জড়িত আছে। মোৰ হাতত ইনফৰমেশ্যন আছে। ছাৰ তাক ধৰি আনিব নোৱাৰি নেকি? কণ্ট্ৰল ৰুমৰ পৰা তাৰ ওপৰত ট্ৰেকিং হৈ আছে। ছাৰ ট্ৰেক হৈ গ'ল। তুমি চিন্তা নকৰিবা, তোমাক আমি ন্যায় দিমেই। আমি আছো নহয় তোমাৰ লগত। আৰু যেন দোষীটো শাস্তি পাইছে। চোৱা, জনতাৰ সুৰক্ষাৰ বাবেই পুলিচ। ভাগি নপৰিবা, জীৱনটো এবাৰেই পায়। জীৱনক শেষ হবলৈ নিদিবা, যুঁজি যোৱা। আমিতো আছোৱে। আজি হ'ব পতন থেংক ইউ। নিয়ম আৰু অনীতি থেংক ইউ। হ'ব আজি দমন অসুৰৰে পৰি কাৰুণৰে অভিধান সকলোৰে কিয় কৰা এইবোৰ? কিয় কৰা? ঘৰবাৰী আউটপোষ্ট পইচাৰ কাৰণে কৰোঁ ছাৰ। পইচাৰ কাৰণে হ? পইচাৰ কাৰণে তই ঘৰৰ বোৱাৰী জীয়ৰী ফটো নগ্ন কৰি মানুহক দেখাও। ঐ, তোৰ ঘৰত মা ভনী আছে নাই? আছে ছাৰ। তোৰ পঢ়া শুনা নাই? আছে, মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ। ছফ্টৱেৰ ইঞ্জিনিয়াৰ হৈ এয়া কাম কৰ। ব্ৰেইনডাল ভাল কামত ইউজ কৰিব নোৱাৰিলি? ছাৰ ইয়াক মাৰিয়ে পেলাও নেকি? মাৰি পেলালেতো ইহঁতে মুক্তি পাব। ইহঁতক তিল তিলকৈ মাৰিব লাগে। ৰাৱণ শেষ হ'ব ক্ষমা কৰি দিয়ক ছাৰ, মোৰ ভুল হৈছে ছাৰ। যিমান অনুতাপ কৰ এই জেলৰ ভিতৰত কৰিবি। প্লিজ ছাৰ, তহঁতক যিমানেই শাস্তি নিদিওঁ প্লিজ ছাৰ। তোৰ কাৰণে ছাৰ প্লিজ ছাৰ, ছাৰ ছাৰ কমেই। প্লিজ ছাৰ, প্লিজ প্লিজ মোক ক্ষমা কৰি দিয়ক ছাৰ। প্লিজ ছাৰ, ছাৰ ছাৰ প্লিজ প্লিজ ছাৰ, প্লিজ ছাৰ মোক ক্ষমা কৰি দিয়ক এইবাৰলৈ। কাৰুণৰে অভিধান দেহাৰ বাৰী এইবাৰ জন্মাষ্টমী দিনতে পৰিলে। ৰাতি তিথি পৰাই নাই নহয়, শুনিছেনে নাই? গম পাইছো, আমি দেখোন সেয়া ৰাতিয়ে পাতিলো। পাতিছে, কিন্তু ৰাতি পৰা নাই নহয়। জন্মাষ্টমী আচলতে ৰাতি পাতিলেহে ভাল লাগে। ভাল লাগে, দিনত ব্যস্ত, ৰাতিয়ে পাতিছো। ঈশ্বৰৰ লীলা তুমি দেখিলা। ৰাতি 9টাৰ পৰা কাৰফিউ যে, সেইকাৰণে ভগৱান কৃষ্ণ দিনতে জন্ম হৈ আজৰি হ'ল। হয় দিয়ক। বাৰু হেৰি নহয়, টকা 2000 দিব দেই আজি। কিয়? কাম আছে। এই ৰবাহে, সেইকেইটা দৰমহা পইচাৰে কিমান টানিম আৰু। এনেকে হলে দেখিছো মই ষ্টেচনত গৈ গীতহে জুৰিবগে লাগিব। যিহে সুৰ সঞ্চাৰ, আপোনাক ষ্টেচনত পইচা দিব। দিবনে? কোনে কলিং বেল দিছে? গৈছো। বা, সঁচাকে কোনোবা আহিছে নেকি? মহাদেৱ আহিছে, ডম্বৰু বজাইছে, হৰি ভিক্ষানো মাগিছা কি, আর ভিক্ষাও মই মগা নাই, হেমবন্ত ৰাজাক মাগিছো তোমাৰ যি, মাগিছো তোমাৰ যি।
বাঢ়িছে ডম্বৰু গজাইছে হৰি বিষাণু মাগিছা কি আর ভিক্ষাও মই মগা নাই হেমবন্ত রাজাক মাগিছো তোমাৰ জি কিয় মন কৰিলা ভাল লাগিছেতো গোৱা থেংক ইউ মহাদেৱ আহিছে ডম্বৰু বজাইছে এ হৰি ভিক্ষাণু মাগিছা কি কিবা এটা খাই ল'বা দেই ঠিক আছে আহিছো মহাদেৱ আহিছে ডম্বৰু বজাইছে জয় হৈ বল খুব খালা তুমি হে কলিয়া খুব খালা ভোগ আমায় মুকুতা পুতুক পুতুক পৰিছে নীলাকৈ যমুনা চাহ ভাল লাগিছে নামটো ক'ত শিকিলি জন্মাষ্টমীত যে আপুনি গাইছিলে এতিয়া নিজাববীয়াকে গাইছ পুৱাই পুৱাই ওলালিহি যে ভাদ মাহটো মোৰ আজৰি নাই নহয় চাহ ৰাতিপুৱা যে মই উঠিছো কলপাত এগাল আছিলে কলপাতখিনি গা ধুৱাই নামঘৰত দি থৈ আহিছো তাৰপিছত নিজে গা ধুই বেলেগ এটা নামঘৰ মই সাৰি থৈ আহিলো চাহ এই যে মই যাম য'ত মই কলপাত দি থৈ আহিছিলো সেইটো নামঘৰত মোৰ কাৰণে ভোগ ৰেডি হৈ আছে আৰু যোনটো নামঘৰ সাৰি থৈ আহিছিলো তাত যদি খিচিৰি বনাই থোৱা কেৰাহী দুটা মই ধুই দিওঁ ৰাতি খাবলৈ খিচিৰি মোক দি পঠাব চাহ ভাদ মাহটো মানে নামঘৰৰ নামত উচৰ্গা কৰি দিলি তাৰ মাজতে মোৰ থানা পাতটো আছে মই যাবই লাগিব এইখন ঘৰতো মই এৰিব নোৱাৰিম চাহ আশা বা হলেও মই মাত এষাৰ দি যাব লাগিব তাৰ মাজতে যদি আপোনাৰ কিবা ইমাৰ্জেঞ্চি থাকে আপুনি ভাদমহীয়া নৱখুইদাহঁতৰ লগতহে মোক বিচাৰি পাইছে তাৰ মানে পাহাৰত কাছ কণী বিচৰা ভাদ মাহত মোহনক বিচৰা এতিয়া একেই হ'ব তই আহিলি কিয় চাহ এই ভাদ মাহত কি কি তিথি পৰে মোক লিখি দিয়কচোন নহয় জৌপাতৰ পৰা এইটো মাহত মোক বিচাৰি থাকিব যেন মানে ভাগটো আমি পাৰ কৰিলোৱে জন্মাষ্টমী জন্মাষ্টমী তাৰপিছত আহি আছে গুৰুজনাৰ তিথি শংকৰদেৱৰ তাৰ মাজতে আকৌ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন আছে গণেশ চতুৰ্থী বিশ্বকৰ্মা পূজা ইফালে তোমাৰ দুৰ্গা পূজা কালী পূজা ৰাস এই গোটেইখিনি চব ভাদ মাহতে পৰিবনে নপৰে গোটেই বছৰৰ লিষ্ট দি দিলো মই তাৰ পিছত তোমাৰ বিহুৰ পিছত বা আগত ইলেকশ্যনৰ তিথি এটা পৰিব পাৰে ইলেকশ্যনো আহি যাব পৰিব পাৰে যদি ইলেকশ্যনটো পৰিলে তাৰ পিছতে দেখোন মেইন তিথিটো কোনটো মেইন তিথি কৰোণা তিথিটো কৰোণাটো আহক আৰু আমাৰো কানি কাপোৰ ক'লা পৰক আৰু আইচ ঘৰে ঘৰে সোমাই দিয়ক আৰু আমি যে গৈছিলো এই এনেকে ব্ৰেক মাৰি নেকি মানুহৰ আগত আৰে চিনাকি মানুহৰ কাৰণেহে মাৰিছো ক'ত চাইকেলত উঠিম মই উঠা আৰে এইখনত উঠি মই যাম পেট্ৰলৰ যি জুই চাই দাম বাঢ়িছে কেইদিনমানৰ পিছত মানুহে চাইকেলে চলাব মই এতিয়া থানালৈকে গৈ আছো উঠা বাৰু টাইম আহকচোন টাইম আহিলে ময়ো চাম আকৌ নিজৰ বুলি দিয়কচোন ইয়াতে লিখি নাই ফোনৰ নম্বৰ নিদিওঁ দেই মোৰ ভাদমহীয়া বাইদেউ দাদাহঁতে খুব বেয়া পাব চাহ কিহৰ কাৰণে ফোন নম্বৰ বিচাৰিছে মানে মইতো থানাখনতে ব্যস্ত থাকো মোৰতো চবে বিচাৰি নাপায় আপোনাৰ ফোন নম্বৰটো দিলে দাদা বাইদেউহঁতে মোক ফোন কৰি দিছে তেতিয়া গৈ মই নামঘৰত বস্তুটো দি থৈ আহিলেও হ'ব চাহ তাতকে ফোনে নাই বুলি ক'ব লাগে এতিয়া মোৰ নম্বৰ দিবি তোক বিচাৰি মোক কামুৰি থাকিব মই কামত থাকিমগে দাদা বাইদেউহঁতে খুব বেয়া পাব চাহ উখৰাম দাদা বাইদেউৰ দাদাই বেয়া পাব নে বাইদেৱে মানে ভাদমহীয়া নবৌ বাইদেউহঁতে বেয়া পাইছে ঘৰত থকাত ফোন কৰিবলৈ নিদিবি মোৰ ফোন নম্বৰটো লাগে তাকে দিছো কোৱা দিবনে কি আমি যে গৈছিলো দিম দিয়ক
মই বোলে এইটো বিচাৰিছো অথনি যে কৈছিলো দিব দিম দিয়ক এই কি এটা কামকে বাই বাই কৰি থাকে দিয়া মই দিম দিয়া তই কি দিয় কেকেচা দিওঁতে যেন তুমি গালি পাই আছা তই দিবলৈ গ'লে একে মাৰহে খাবি একদম তেতিয়াহ'লে কেকেচা দিওঁতেনো কিয় গালি পাই আছা মোক টকা 2000 লাগে দিব পাৰিবি দি দিওঁ আপুনি কি এডাল অথনিৰ পৰা ঘঁহিয়া আছে এইটো যিমান ঘঁহিয়াই থাকিম সিমান ক'লা ৰংটো উঠিব দিয়ক মই কৈ দিম দিয়ক তই পাৰিবি তই লৈহে গলি দেখোন ঐ তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো বিচাৰি ফুৰিছো সুগন্ধি ঐ গোলাপ ফুল জানানে মৰমে নিবিচাৰে জাতি কুল তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো অৰুণাচলতে কণ্টে কৰি থাকোতে পুৱতি নিশাতে শিলা বৰশিলে বৰ ধুনীয়া ৰং উঠিছে অ কি ৰং ইউজ কৰিছ ঘৰুৱাটো মানে এই চৌকা টেঙা আছিলে কি হ'ল যোৰা তাপলি মাৰিহে মই গাড়ী লৈছো নহয় আমি বেলেগ কথাহে পাতি আছিলো ন মোৰ কাম নাই বাইলুঙে আগতে এল্টো কেটেন ভিএক্সাই ভাগ লৈছিলে বাৰু লৈছিলে এতিয়া তাই আকৌ স্কুটিয়ে ভাগ লৈছে থানাৰ বদনাম হ'ল নে নাই কেনেকে বেহাৰ বাৰী